সৰুটো মস্ত টানেল আমি এতিয়া টানেলৰ তলত আছোঁ এয়া আপোনালোকক দেখাইছোঁ গোটেই পৰিৱেশটো মোৰ এজন আছে দোষ দাদা হয় আৰু এজন মোৰ সতীৰ্থ মতলু আমি আজি টানেলৰ মাজত একদম সৰুটো প্ৰায় 2 কিলোমিটাৰ টানেল আমি তাৰ মাজত সোমাই আছোঁ চাই থাকক আমাৰ ভিডিঅ'টো বন্ধুসকল নমস্কাৰ আমি এতিয়া টানেললৈ আহি আছোঁ আৰু দুখোজমান গ'লে আমি টানেলটো পাম আৰু টানেলৰ আপোনালোকক আমি ডিটেইলছখিনি দেখাম ইমূৰৰ পৰা সিমূৰলৈ সবিশেষ ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ চাই থাকক মোৰ চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰি আমি আহি টানেল পাই গ'লোঁ নাই ইফালে ইফালে অঁ এইটো টানেল লম্বা এটা টানেল এইটো কালভাৰৰ নিচিনা লাগিছে সোমাই এইটো আমি টানেলৰ মাজত আহি আছোঁ ভিতৰটো পূৰা আন্ধাৰ হৈ গ'লোঁ এতিয়া বম CCTV কেমেৰা লগাই থোৱা আছে CCTV কেমেৰা লগাই থোৱা আছে আৰু এডজাষ্ট ফেনবিলাক আছে পূৰা ঠাণ্ডা হাৱা মাৰি আছে ইয়াতে বম কেমেৰা প্ৰায় 2 কিলোমিটাৰমান হ'ব 2 কিলোমিটাৰমান দীঘল এটা টানেল আমি পালোহি আৰু এতিয়া এইটো মোৰ পামগৈ কিছু অপেক্ষা কৰিব লাগিব ইয়াতে দোকান এখন ইয়াতে বৰ ধুনীয়া চলি আছেতো হয় এই আমি ইটো মাথা পামহি এতিয়া আৰু দেই ওচৰত পাইছোঁহি ইটো মাথা ওচৰত পাম আমি টানেল শেষ হৈ গ'ল বন্ধুসকল নমস্কাৰ শেষৰ দিনৰ আজি আকৌ পুনৰ আমি এটা বেলেগ জেগাত মাইবাং বুলি এটা জেগা আছে ডিমা হাছাও মাইবাং আহিলোঁ মাইবাং আজি মই এইটো ৰুমতে আজি থাকিম আজি ৰাতিটো থাকিম মোৰ কাম বন শেষ কৰিলোঁ আজি দিনটোৰ কাৰণে কাম শেষ সামৰি পেলানি মই পুনৰ আজি এইটো ৰুমত থাকিম এটা মাইবাঙৰ ৰুমটোত মই আপোনালোকক গোটেই ৰুমটো এটা পৰিৱেশ দেখাব আপোনালোকক চেষ্টা কৰিছোঁ এবাৰ চাই লওক এজন আছে আমি যিহেতু তিনিজনীয়া বেড হয় আমি দুজনেই আছোঁ বৰ্তমান দুজন থাকিম গতিকে আমি আপোনালোকক দেখাইছোঁ এই তেখেতটো শুই আছে এজন আমাৰ শুলে মই ভাগৰে যি কয় মোৰ লগত থকাটো অলপ ভাগৰে যি কয় শুই মেলি আজৰি হৈ আছে তেখেত আৰু ইভাগে আমি সেয়া আছোঁ এইখিনি আমাৰ সাৰ সঞ্জাম ৰাখিছোঁ আৰু এতিয়া আমি ফ্ৰেছ হৈ লওঁ আপোনালোকে চাই থাকক ফ্ৰেছ হৈ পেলাই পুনৰ এটা নতুন ভিডিঅ' লৈ আহিম মই আপোনালোকৰ মাজলৈ চাই থাকক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু যি য'ত আছে চবখিনি কৰি দিব আপোনালোকক আৰু ভাল ভাল বস্তু দেখাম আৰু মোৰ যিটো কামৰ কাৰণে আহিছিলোঁ মই যি কাম কৰোঁ সেইখিনিও আপোনালোকক পৰৱৰ্তী পৰ্যায়ত ভিডিঅ' আকাৰেৰে আপোনালোকক দেখাব চেষ্টা কৰিম ধন্যবাদ